ফ্ৰেণ্ডছ কি খবৰ এয়া মই অকণমান বজাৰ ফালে যাওঁ বুলি ওলাইছোঁ ইয়াৰ ওপৰত ফাষ্টফুডটো পিন্ধিম বাৰু আপোনালোকে কি কৰি আছে জনাবচোন আৰু সকলোৱে খোৱা বোৱা কৰিলেনে আমি খাই মেলিয়ে ওলাই যাওঁ বুলি লৈছোঁ रॉयल पुलिस को बंदी बना लिया गया है फिक्सिस ये भी कहता है कि सिंहासन पर बैठा हुआ राजा भी उलाई हो गल एटा बेटा कुलियम ही हुई আছে सही दावेदार को सिंहासन पर बैठाएंगे इसके बाद मिलिट्री सभी नोबल्स और नकली राजा को बनाकर ले जाती है एटु हुई আছে ই আগটা এতিয়া কাপোৰ পিন্ধাম আৰু কাপোৰ পিন্ধাই মেলি ওলাই ৰেডি হৈ যাম চাই থাকক ভিডিঅ'টো শেষলৈকে কি আনিব যাওঁ বজাৰত চাই থাকক পিন্ধি লওঁ আৰু শেষত মোজা ইমান ঠাণ্ডা মোজা পিন্ধিলে অলপ ভাল লাগে আৰু খোজকাঢ়ি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আপোনালোকে কমেণ্টেই নিদিয়ে আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'টো আমি মা মই ভাইটি আৰু বেটাই যাম আমি চাৰিটাই যাম মোৰ অলপ ডাকঘৰত কাম আছে মানে ডাকঘৰৰ পৰা গৈ ডাকঘৰলৈ গৈহে বজাৰ সোমাম হৈ গ'ল চুলিখিনি ধুলোঁ মানে এতিয়া এনেকৈ মেলি যাওঁ নে বান্ধি যাওঁ ভাবিছোঁ আমি ওলাই ৰেডি যাম আৰু এতিয়া হাই হাই কৈ দিয়া বজাৰ পালোহি দেই এইবোৰ চব্জি বজাৰ হয় তিনিচুকীয়া ইমান বোকাও মই পোৱালিটোক লৈ পাহৰি গৈছিলোঁ ভিডিঅ' কৰি আছিলোঁ বুলি এইফালে কেইটামান বস্তু ল'লোঁ এতিয়া ল'বলৈ গৈ আছোঁ খৈতা মাৰ্কেট এয়া মা আৰু ভাইটি গৈ আছে তোমাৰ কাপোৰ লৈছে কাপোৰ তোমাৰ কাপোৰ কাপোৰ চাই আছোঁ পচন্দেই নহৈছে চাওঁ আমাৰ দোকানত পচন্দ নহ'লে কাৰণে গুদামত উঠি আহিছোঁ গুদামত চাই ল'ম আমি কিবা খাব ওলাইছোঁ অহা নাই এতিয়ালৈকে বনাই আছে সিহঁতি পূৰা পইচা হিচাপ কৰাত লাগিছে দেই মই কেনেকৈ নিম বাৰু এয়া চাওমিন আহি গ'ল এইফালে ইমান লাজ কৰিছ যে তই খাই লওঁ দেই এতিয়া তালৈ আনি দিছোঁ চেণ্ডেল ইউৱা কাৰ্ড খোজকাঢ়ি ফুৰে যিহেতু লাগেই তাক চেণ্ডেল দিছোঁ আৰু ইয়াৰ দেউতালৈ আনিছে গেঞ্জি এটা তাৰপাছতে এইফালে মোলৈ মেখেলা নহয় চৰি ব্লাউজ আৰু পেটিকোট আনিছোঁ এইফালে বেটা কাপোৰ এইটো বেটা কাপোৰ হোৱাইট কালাৰৰ তাৰপিছত এনেকৈ দেখাই দিছোঁ এইফালে উলেন জেকেট নহয় চুৱেটাৰ চুৱেটাৰ আনিছোঁ আৰু এইফালে মোজা কেনেকুৱা লাগিছে তাৰপাছতে ভাইটিয়ে ল'লে চাৰ্ট এটা তাৰপিছত আৰু চেণ্ডেল এযোৰ ল'লে এইটো দেউতালৈ আনিছে এইটো হাইনেক টাইপ এটা এযোৰ ল'লে ভাইটিয়ে ল'লে ক্ৰক্স এযোৰ ল'লে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আপোনালোকে মোৰ পেজটি ফ'ল' কৰি দিব আজি বস্তুবিলাক এইখিনি আনিলোঁ আৰু বজাৰ
সৰু সুৰা বজাৰ কেইটামান কৰিলোঁ, বেছিকৈ কৰা নাই। সেইখিনি চব বেটা কেনেকৈ খেলি আছে।